শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আজি গম পাইছে বৰ খং এটা উঠি আছে। সেইকাৰণে বোলো আপোনালোকৰ আগতে মোৰ সেই খং উঠা কাৰণটো শ্বেয়াৰ কৰোঁ, নহ'লে মানে থাকিয়ে যাব আৰু খংটো উঠি থাকিলে মন চনবোৰ কিবা ভাল নালাগে নহয়নে। সেইটো কাৰণে মানে ভাবিলোঁ আপোনালোকৰ আগতে কথাখিনি কওঁ। এই বিয়া এখন খাবলৈ গৈছিলোঁ, মানে বিয়াখনলৈ মানুহ ঘৰে ইমানেই জোৰ জবৰদস্তি আহি মাতি থৈ গৈছে, বোলে বাইদেউ যেনে তেনে হ'লেও পাক এটা মাৰিব দেই, আপোনালোক নগ'লে কিন্তু বৰ বেয়া পাম। সেইকাৰণে ভাবিলোঁ গ'লোঁ, গিফ্ট এটা আনি দিলে এখেতে, বোলো গিফ্টটো লৈ পেলাই আমি গ'লোঁ। ভাল গিফ্টে নিছোঁ বাৰু দেই, বৰ বেয়া গিফ্ট নিয়া নাই। গিফ্টটো মানে অকণমান কামত অহা গিফ্ট এটাই নিছোঁ বাৰু, যি কি নহওক লাগে। গৈছোঁ আৰু তাৰপৰা লগৰকেইজনীক সুধিলোঁ, মই বোলো কি দিছোঁ খানা খাবলৈ, বোলে বুফে খানা বোলে ভাল হেনো। তাৰপিছতে বুফে বুলি কৈছে যেতিয়া মনটো অকণ ভালো লাগিছে বাৰু, কি যি দিব চব নিজে নিজে লৈ খাব পাৰিম। তাৰপৰা আমি আকৌ সদায় ইমান মাছ মাংস খাব পৰা বিধৰ মানুহ নহয় যে, সেইটো কাৰণে আৰু যেতিয়া নেকি পাম বিয়া ঘৰতে তেতিয়াহ'লে ঠিকছে এইখিনি খাই আহিম বুলি ভাবি পেলাই মনতে ওলাই মেলি গ'লোঁ আৰু সাজি কাচি ষ্টাইল কৰি মেলি একদম ধুনীয়াকৈ গৈছোঁ। তাৰপিছতে আৰু গৃহস্থই যোৱা দেখি মনটো খুব ভাল লাগিলে, গিফ্টটোও দিলোঁ। তাৰপিছত কৈছে মানে গৃহস্থই বোলে হেৰি, আপুনি বোলে বাইদেউ বোলে খাই যাব দেই, ভালকৈ খাই যাব, কিন্তু নাখালে মানে বেয়া পাম, আৰু খাই বৈ যাব একদম ভালকৈ দেই, মানে আৰু লৈ খোৱাহে, যাওক সোমাই যাওক খাই যাওক, এনেকৈ ক'লে। তাৰপৰা মনটো ভালেই লাগিছে যে লৈ খাম আৰু। তাৰপৰা গৈ দেখিছোঁ কি বুফে হলত মানে ঢেৰ মানুহে প্লেটত লৈ খাই আছে বাৰু। তাৰপিছতে মানে সোমাই গৈছোঁ আৰু প্ৰথমতে মানে প্লেট এখন ল'লোঁ, তাৰপিছতে আৰু টিচু পেপাৰ এখন সৈতে আছে আৰু চামুচ এখনো আছে, একেলগে ল'লোঁ। তাৰপিছতে আকৌ নিমখ ল'লোঁ, জলকীয়া ল'লোঁ, নেমু টেঙা এডোখৰ ল'লোঁ। তাৰপিছতে নান আছিলে, নান ল'লোঁ 2খন। তাৰপিছতে ভাত কেইটামান ল'লোঁ, সেইখিনিলৈকে চব ঠিকেই আছিলে বুজিছেনে। তাৰপিছতে গৈছোঁ বোলো দালি অকণমান ল'লোঁ, দালিখিনিলৈকেও ঠিক আছিলে। তাৰপিছতে আৰু মাছডোখৰ যেতিয়া ল'লোঁ, মাছডোখৰ ল'বলৈ হেতাখন ল'বলৈ লৈছোঁহে, পটককেনে ল'ৰাটোৱে থিয় হৈ কৈছে, ৰ'ব বাইদেউ মই দি দিম বোলে, আপুনি নালাগে। তাৰপৰা বোলো ৱাহ, তেতিয়াহ'লে বোলো দিবলৈ বিচাৰিছা যদি দিয়া। মই আকৌ মানে 2ডোখৰ লোৱাৰ ধান্দাত আছিলোঁ যে। তাৰপিছতে এতিয়া সি আৰু এডোখৰে দিলে, বাৰু হ'ব দিয়া, আৰু বাকীবোৰ আছে নহয় বোলো। তাৰপৰা আগলৈ গৈ আছোঁ আৰু এইখিনি নিৰামিষ ভাজিখিনি বোলো নাই নলওঁ, নিৰামিষনো বোলো বিয়া ঘৰত আহি কোনে খায় হয় নাই। তাৰপিছতে আৰু গৈ পেলাই আৰু ডাঙৰ এনেকুৱা মানে মাংস মানে ড্ৰাই ফ্ৰাই মানে এনেকুৱা মস্ত। তাৰপিছতে মই বোলো এনেকুৱা 2ডোখৰ লওঁ। তাৰপৰা ল'বলৈ লৈছোঁহে, আকৌ ল'ৰাটোৱে পিছে বোলে বোলে নহয় বোলে বাইদেউ ৰ'ব বোলে মই দি দিওঁ বোলে। তাৰপৰা আকৌ এনেকুৱা চেপেনা এডাল আনি পেলাই, সেইডোখৰ ডাঙৰো নহয় বুজিছেনে, মজলীয়া আকাৰৰ এডোখৰ মানে থালত দিলে আৰু। তাৰপিছত বোলো ৰ'বা বোলো মই লৈ লওঁ আকৌ বোলো, নহয় বাইদেউ বোলে নহয় দি দিওঁ ৰ'ব বোলে, কেলেনো কষ্ট কৰিব লাগে বোলে, দিলে আৰু মাংসডোখৰ। তাৰপিছতে একদম তেলেকাকৈ চাই পেলাই তালৈ আগলৈ গ'লোঁ, আৰু কি আছেনো বোলো চাওঁ। তাৰপিছতে অকণমান দূৰ গৈ পেলাই দেখিছোঁ পনীৰ আছে, পনীৰটো নাই নালাগে। তাৰপিছতে কি কয় ছাগলী মাংস আছে বুলি ক'লে। তাৰপৰা মই বোলো ছাগলী মাংসকে 2ডোখৰমান চাই লওঁ। ওচৰত সেই ল'ৰাটো দেখিলোঁ অকণমান দূৰত আছে, হেতাখন ল'বলৈ লওঁতে সি আহি পালেহিয়ে নহয়, ৰ'ব বাইদেউ বোলে মই দি দিওঁ বোলে। তাৰপিছতে আৰু দে আৰু তেতিয়াহ'লে বোলো। তাৰপিছতে বোলো খালোঁ আৰু উপায় নাই, দি দিলে মাংস 2ডোখৰ, ছাগলী মাংস 2 পিচ মাত্ৰ দেই, তাতকৈ বেছি নহয়, 2 পিচ ছাগলী মাংস। তাৰপিছতে আৰু প্লেটখন লৈ পেলাই অকণমান দূৰলৈ গ'লোঁ, গৈ পেলাই আৰু পানী এগিলাচ লৈ পেলাই আৰু যেনে তেনে আৰু যিকেইটা দিলে সেইকেইটাকে খালোঁ। আকৌ দ্বিতীয়বাৰ ল'বলৈ যাওঁ নে নাযাওঁ ভাবিছোঁ মানে মোৰ তেতিয়াই খংটো উঠিলে। মানে কেলেই কৈছোঁ চাওক, বুফে বুলি মাতিছে মানুহৰ এটা মানে আশা থাকে হয় নহয়। বুফে খাবলৈ গৈছোঁ, আকৌ যদি বুফে খানা পাতি আকৌ প্ৰত্যেকটো আইটেমৰ কাষে এটা বডিগাৰ্ড লগাই থ'বলৈ কি দৰকাৰ বাৰু কওকচোন। মানে খং উঠে নাই, সেইকাৰণে আৰু খঙস্তত দ্বিতীয়বাৰ নল'লোঁ, ঘৰলৈ গুচি আহিলোঁ। উপায় নাই আৰু কি হ'ব মানে। আপোনালোকৰ কেতিয়াবা এনেকুৱা হয় নেকি বাৰু, খং উঠে নি এনেকুৱা সময়ত, আপোনালোকে ক'বচোন দেই কমেণ্ট কৰি।